এইজনে হল ভাইটিজন ভাইটি তোমাৰ নামটো কৈ দিয়া প্ৰথম নয়নমণি শইকীয়া আমি কি কৰিবলৈ ইয়ালৈ আহিছো নিচে চাইগা মোর গৈরাম তুলিছে কাঁচা কাঁচা পাত বারে 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 গৈরাম তিলে নজর চলি যায় বারে 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 গৈরাম কে মোর দেখলে মন যায় গাইজ সেইবাবেহে আজি এই ব্লগটো বনাইছোঁ কাৰণ মই ইমান ধুনীয়া এখন ঠাইত আছোঁ আপোনালোকে দেখিবলৈ পাইছে চ' কোনে কেমেৰা কৰি আছিলে আপোনালোকক দেখুৱাই দিছোঁ হা এইজনে হ'ল ভাইটিজন ভাইটি তোমাৰ নামটো কৈ দিয়া প্ৰথম নয়নমণি শইকীয়া আমি কি কৰিবলৈ ইয়ালৈ আহিছোঁ কৈ দিয়া ভিডিঅ' বনাবলৈ গাইজ মই আচলতে গোলাঘাট টেঙানীৰ পৰা দফলাটিং মানে যোৰহাটত থকা যোৰহাট তিতাবৰ দফলাটিঙলৈ আহিলোঁ আৰু এয়া মেইন ৰোডত আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ পৰিৱেশটো মানে ইমানেই ধুনীয়া জানেনে বাগানৰ মাজে মাজে ৰাস্তা আৰু ইয়াত বাগানৰ একদম মাজে মাজে চিৰিজ গছ সেয়েহে গানটোলৈ মনত পৰিলে আৰু সুৰটো যেনেকুৱাই নহওক গানটো গালোঁ আপোনালোকক শুনোৱালোঁ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব চাওক না ইয়াৰ পৰিৱেশটো চাওক আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিছোঁ চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ চাওক দেখিলে চাৰিওফালে বাগানে বাগান এয়া চাওক আৰু ইয়াৰ ৰাস্তাটো দেখিবলৈ পাইছে চাওক ইমান ধুনীয়া এটা ৰাস্তা এইফালে দিয়ে মই আহিছিলোঁ আৰু এখন বাইক ধুনীয়াকৈ বাইক চলাই আহি আছে স্কুটি এখন আহি আছে চাওক দেখিলেনে চ' ইমান সুন্দৰ এটা পৰিৱেশ চাওক ইমান ধুনীয়া কেনেকুৱা লাগিছে গাইজ নিশ্চয় কমেণ্ট কৰি জনাওকচোন এয়া দেখিছে এয়া এখন গাড়ী গৈ আছে মাজে মাজে এনেকৈ গাড়ী চলাই যাবলৈ কেনেকুৱা ধুনীয়া লাগে আপোনালোকে নিজে ভাবি চাওক আৰু সেয়েহে আপোনালোকক পৰিৱেশটো দেখুৱালোঁ চ' গাইজ কি আৰু ন দুদিনীয়া জীৱনত জীয়াই থকা কেইদিন ধুনীয়াকৈ আচলতে জীয়াই থাকিব লাগে কাৰো অপকাৰ নোহোৱাকৈ নিজৰ মাজত নিজৰ জীৱনক নিজৰ অন্তৰক শান্তিকৈ ৰাখিব পৰাকৈ যাতে দুখৰ মাজত যাতে জীয়াই থাকিবলগীয়া নহয় যাতে মনত আনন্দ পাই জীয়াই থাকোঁ তাৰ বাবে সদায় প্ৰয়াস আৰু চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ লগতে গছ এজোপাত কিবা এটা শব্দ লিখা আছে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ এই গাইজ চাওক না ছেভ ট্ৰিজ দেখিছেনে গছ বচাওক বুলি লিখা আছে চাওক গছ বচাব লাগে আচলতে গছ সেইকাৰণে বচাব লাগে কাৰণ আমাক অক্সিজেনৰ প্ৰয়োজন হয়নে কাৰণ আজিকালি ফেক্টৰীৰ পৰা ধৰি পেলাই ৰাস্তা ঘাটৰ পৰা ধৰি পেলাই বহুতো আচলতে মাটিৰ প্ৰয়োজন হয় যাৰ ফলত গছ গছনিবোৰ কাটি পেলাই তহিলং কৰিবলগীয়া হয় আৰু তাৰ ফলত আমাৰ অক্সিজেন যেতিয়া কমে মানুহৰ মাজত তেতিয়া মানুহে বহুতো সমস্যাত পৰিব পাৰে বা বহুতো বিপদত পৰিব পাৰে আপোনালোকে সকলোৱে জানে মোতকৈ জ্ঞাত আপোনালোক সেইবোৰ ক্ষেত্ৰত কাৰণ মই ইমান নলেজো নাই সেইবোৰ ক্ষেত্ৰত তথাপিও আপোনালোকক কৈছোঁ যে গছ পাৰিলে মানে ৰোপণ কৰিব লাগে কিন্তু কাটিব নালাগে পৰাপক্ষত সদায় ছেভ কৰি পেলাইহে আচলতে প্ৰয়োজনীয় গছ গছনিবোৰ সদায় ছেভ কৰি ল'ব লাগে বাইচান্স কাটিবলগীয়া হ'লে সেই গছজোপা কাটিব লাগে কিন্তু ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত এটা আচলতে মই ভাড়ালৈ আহিলোঁ গোলাঘাট টেঙানীৰ পৰা মই ভাড়ালৈ আহিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ মন গ'ল এই পৰিৱেশটো মোৰ জানানে ইমান ধুনীয়া এটা পৰিৱেশ চাওক না ইমানেই ভাল লাগিছে চাওক 360 ডিগ্ৰী আপোনালোকক কৰি দেখুৱাই দিছোঁ চাওক না গোটেই মানে বাগানেই বাগান চাওক কেনেকুৱা পৰিৱেশ চাওক জীয়াই থকা কেইদিন আৰু কি কৰিম ন আৰু সেয়েহে আপোনালোকক দেখুৱালোঁ এই পৰিৱেশটো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব ক'ৰ পৰা আপোনালোকে চাই আছে প্লিজ কমেণ্ট কৰিব লগতে আপোনালোকে যদিহে পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব লগতে এটা সুন্দৰ মন্তব্য দি পেলাই যাতে মোক আগুৱাই যোৱাত আপোনালোকে সুযোগ আৰু সুবিধা প্ৰদান কৰে তাৰ বাবে আপোনালোকৰ আগত মই হাত জোৰ কৰি প্ৰণাম কৰিছোঁ ধন্যবাদ লগ পাম নতুন এটা ব্লগত বাই বাই